নোৱাৰি দে মৃত্যুৰ পৰা অমৃতলৈ নিয়া অসত্যৰ পৰা সত্যলৈ নিয়া ওম শান্তি 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 কৈ দিবা আকৌ কোনে কি ক'ব মানুহে যিমানে ঘৰলৈ শিকে ইমানে ভাবিলে এই কথা পাতি যোৱা মানুহে লেখতকৈ মনৰ ডাঙৰ নহয় এই কথা কৈছিল ল'বা চেণ্ডৰ শিক্ষক এডাল মোমবাতি নিজে জলদি আনক কৈ দিয়ে কথা কৈছিল সুভাষ চন্দ্ৰ বসু সুভাষ চন্দ্ৰ যাত্ৰাৰ এক সম্বল এই কথা কৈছিল দেৱকৰ্তব্য লেখতকৈ মনৰ ডাঙৰ নহয় এই কথা কৈছিল 28 মন্দ টোপনি পানী পৰি মুকলি আমি কি বদিলে বুজে পানীত থাকে ভাঙিলে বিকিলে পইচা পাই ভাঙিলে একো নাই মানে কি ক'ত মনে মনে বহি থাকে গোটেই পৃথিৱীখন নোৱাৰে মানে কি অলনিক কোৱা দলনিত চাই নেগুডাল গছটো বোলে কেংকুৰ কয় মানে কি বুবু কয় বোমা নহয় তিনি তিনিডাল কোনো নাই মানে কি হাবিত কাঠে ওলাই নাই মানে কি কি ক'ব কৈ দিবি কি ক'বলৈ দিছ স্বাস্থ্যবিধি নমস্কাৰ মোৰ নাম শ্ৰীমান বাস্তৱ বৰা মই 50 পঢ়োঁ মই স্বাস্থ্য অধিগম সদায় গা ধুব লাগে নখ চুটি কৰি কাটিব লাগে খোৱা আহাৰ ৰাখিব লাগে ফল মূল ধুই খাব লাগে য'তে ত'তে থুক খাই পেলাব নালাগে নমস্কাৰ মোৰ নাম শ্ৰীমতী ভিতৰুৱা মই 50 পঢ়োঁ মই কেইকটা নাকান্দিবা তুমি পালটো আনিছিলোঁ বুলি আলোচনা কৰিছোঁ নমস্কাৰ আহিবা না
নমস্কাৰ, মোৰ নাম সুজন মতন সিংহ। মই নগাঁৱত মই গুণ 9 গুণ 18 9 গুণ 28 9 গুণ 36 9 5 গুণ 45 9 6 গুণ 54 9 7 গুণ 65 9 8 গুণ 72 9 9 গুণ 81 9 10 গুণ 90 নমস্কাৰ। এইখন আমাৰ বিদ্যালয় বিদ্যালয়খন আমাৰ আপোন বিদ্যালয় নীতি নিয়ম মানি চলিম পিতৃ মাতৃ শিক্ষাগুৰু আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টা হ'ম বুলি সংকল্প ল'লো। সাধু জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাৱ সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল বঙ্গ বিন্ধ্য হিমাচল যমুনা গঙ্গ উচ্চল জলধি তরঙ্গ তব শুভ নামে জাগে তব শুভ আশিষ মাগে জাগে তব জয় গাথা জনগণ মঙ্গলনায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 আকৌ পইচা নাথাকে পইচা নাথাকে মাননীয় আজি উপস্থিত গুণোৎসৱৰ উপলক্ষে চাৰমেৰ প্ৰাথমিক বিদ্যালয় উপস্থিত হোৱা মাননীয় শ্ৰীমতী ৰজনী শ্যাম বাইদেউ আৰু ভালতৰ বাইদেউ আৰু মৰমৰ মোৰ নডেল টিচাৰ খগেন মাহাত্ৰদেৱ আৰু মোৰ চাৰমেৰ প্ৰাথমিক বিদ্যালয়ৰ সভাপতি প্ৰমুখ সদস্য সহকৰ্মী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ বাইদেউক জয় জয়তে আমাৰ চাৰমেৰ প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ ছাত্ৰ সংসদৰ শ্ৰীমতী কৃষ্টিমন্ত্ৰী শ্ৰীমতী দীপিকা সোণোৱালে এখনি সন্মান জনাব। তেখেতক সন্মান জনাবলৈ মই ক'লোঁ। কৃষ্টিমন্ত্ৰী কোন? মানে দীপিকা এই সোণোৱাল বাইদেউক দিয়া নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপিকা সোণোৱাল। আজি গুণোৎসৱত মই আজি ভাষণ দিব আহিছোঁ। মোৰ যদি কলেজলৈ যায় ক্ষমা কৰিব। কৈ যা একো নাই।
মানে আজি চাৰামাৰী প্ৰাথমিক বিদ্যালয় গুণোৎসৱত উপস্থিত হোৱা বহিমূলায়ক মহোদয়ানী হ'ব মহোদয়ানী মুখ্য নডেল শিক্ষক মহোদয় শ্ৰদ্ধাৰ বিদ্যালয় প্ৰধান শিক্ষক মহোদয় আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি সদস্য আৰু ছাত্ৰ ছাত্ৰী সদস্য বা সদস্যা অভিভাৱক সকলো আৰু ছাত্ৰ ছাত্ৰীসকল মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি সকলোকে প্ৰাতঃসভা সামৰি সকলোকে বিদ্যালয়ত সোমাবলৈ অনুৰোধ জনালোঁ। কোৱা আজি প্ৰাতঃসভা সামৰণি কৰি সকলোকে বিদ্যালয়লৈ প্ৰৱেশ কৰিবৰ কাৰণে ভিতৰলৈ যাবৰ কাৰণে অনুৰোধ জনালোঁ। আগলৈ